গাইজ আজি আছিলে আমাৰ চিনাতলী গাঁৱৰ বৰসভাৰ পানী তোলা অনুষ্ঠান। ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা, মানে আমাৰ নামঘৰত বাৰ্ষিক বৰসভা মহোৎসৱ কালিৰে পৰা আৰম্ভ হৈছে। তাকে ওলাইছোঁ নামঘৰলৈ বুলি চবচোন একদম ওলাইছোঁ। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ আমাৰ নামঘৰত 4দিনীয়া কাৰ্যসূচীৰে বৰসভা ভাওনা পতা হয়। আজি পিছে ছেকেণ্ড দিন, কাইলৈ আছে বৰসভা আৰু পৰহিলৈ আছে ভাওনা। বলকচোন আজি পানী তোলাৰ শোভাযাত্ৰাটো চাওঁ আমি। আমাৰ মানে 800 মানুহ 3দিনীয়া কাৰ্যসূচীৰে বৰসভা মহোৎসৱ পতা হয়। মই আৰু এটা কথা, বহুতে মোৰ ঘৰ ক'ত সুধি থাকে। মোৰ ঘৰ হ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰ চিনাতলী। বহুতে সোধে, মোৰ ভাবে শিৱসাগৰত বুলি কয়, কিন্তু শিৱসাগৰত নহয়, মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ চিনাতলী।